গোটেই চৰাইদেউ জিলাখনকে সোণাৰু কৃষ্ণৰ পলাশ কৃষ্ণচূড়াকে আদি কৰি গোটেই চৰাইদেউ জিলাখনকে হালধীয়া কৰি এটা পৰ্যটকস্থলীলৈ ৰূপায়ণ কৰিব বিচৰা এজন মহান ব্যক্তি, যিজন নাম হৈছে অনুপ পাটকাইদেৱ। অনুপ পাটকাইদেৱে বিগত 2019 চনৰ 1 ডিচেম্বৰৰ পৰাই অবিৰতভাৱে বৃক্ষৰোপণ কৰি আহিছে। তেখেতে বৃক্ষৰোপণ কৰাৰ উপৰিও প্ৰতি বছৰে এটা বৰ্ষপতি অনুষ্ঠান আয়োজন কৰি আহিছে। এইকাৰণে আয়োজন কৰিছে যে মানুহক সজাগতা, গছ কিয় লাগে সেইটো সজাগতাৰ বাবে তেখেতে প্ৰতি বছৰে বৰ্ষপতি অনুষ্ঠান আয়োজন কৰি আহিছে। এই বৰ্ষপতি অনুষ্ঠানটো আহি আজি 3টা বছৰত ভৰি দিছেহি। এইবাৰ এই 3 নম্বৰ বৰ্ষপতি অনুষ্ঠানটো অনুপ পাটকাইকে আদি কৰি আমাৰ মৰাণৰ চৰাইদেউৰ সকলো সাংস্কৃতিক বিভাগৰ লগতে চৰাইদেউ জিলাৰ সমূহ যুৱ সমাজ আৰু প্ৰকৃতিপ্ৰেমী ৰাইজসকলে গোটেইবিলাকে লগ খাই এবাৰ আটকধুনীয়াকৈ 3য় বৰ্ষপতি অনুষ্ঠানটো আয়োজন কৰিছে। আজি এই 3য় বৰ্ষপতি অনুষ্ঠানটোৰ আজি 3য় দিনা। মই নিজকে এই অনুষ্ঠানটো জড়িত হ'ব পাৰে মই সুখী অনুভৱ কৰিছোঁ, লগতে তেখেতলোকক ধন্যবাদ জনাইছোঁ। আজি মেইন আমাৰ এই বৰ্ষপতি অনুষ্ঠানটোৰ আকৰ্ষণৰ বিন্দু হ'ব আমাৰ পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং ছাৰ আহি আমাৰ মাজত উপস্থিত হ'বহি। মোৰ এই চেনেলৰ যোগেদি আপোনালোকক গোটেই আজি অনুষ্ঠানটোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈ চাই থাকিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি অনুষ্ঠানটি সকলোৱে উপভোগ কৰোঁ। অৰণ্য মানৱ শ্ৰী পদ্মশ্ৰী যাদৱ শ্ৰী যাদৱ সকলোকে অনেক আশা কৰিয়ে প্ৰণাম জনালোঁ। ইমান কেইজন মহান ভাষা, কলা, কৃষ্টি, সংস্কৃতি বিকাশ যেতিয়া হ'ব, দেশ এটা জাতিৰ উন্নতি। আৰু সেই সংবিধানখন য'ত আম্বেদকাৰ চহী কৰিছিল সেই দুজোপা গছৰ তলত আহমেদাবাদত মই দুৰাতি অধ্যয়ন কৰিছিলোঁ। অধ্যয়ন কৰি দেখা পোৱা গ'লোঁ তাত আম্বেদকাৰে কিয় ৰাতি 3:30 বজাত চহী কৰিছিল। তেওঁ কৰা নাছিল সংবিধানখন ভুল আছিল। আৰু সেই গভৰ্ণৰ কোন আছিল? লৰ্ড মাউণ্টবেটেন আছিল। ব্ৰিটিছে জানিছিল ভাৰতীয় মানুহবিলাক বহুত টেলেণ্টেড, সিহঁতক ব্ৰেইন নকৰিলে সিহঁতৰ বিপৰ্য। সেইকাৰণে ইজৰাইলৰ পৰা এটুকুৰা, কানাডাৰ পৰা এটুকুৰা চুৰ কৰি আনি বিশ্বৰ এটাতকৈ গণতান্ত্ৰিক দেশৰ সংবিধানখন ডাঙৰ বুলি স্বাধীনতা দি এচি ৰুমত থাকে, এচি গাড়ীত যায়, বহি পেলাই পেলিটো দিয়ে, কৈ দিয়ে, কটা মৰাণ লাগি গ'ল। তাৰ বাবে হেজাৰ মানুহ মৰি গ'ল। তাৰ বাবে চৰকাৰ দায়ী নহয়। সেইকাৰণে আমাৰ এডুকেশ্যন চিষ্টেমটো ব্ৰেইন আৰু এইটো অৰ্থকৰী শিক্ষা আগত আছিলে। ভাৰতীয় শিক্ষা আগত আছিল পিতা ধৰ্ম পিতা স্বৰ্গ পিতাই পৰম তপ। এতিয়াৰ শিক্ষা ব্যৱস্থা টকা ধৰ্ম টকা স্বৰ্গ টকাহি পৰম তপ। সেইকাৰণে পৃথিৱীৰ ভাৰসাম্য হেৰাই গৈছে।
10 টকা 14 টকাকে আমি জমা কৰোঁ যদি 14 টকাকে জমা কৰোঁ আমাৰ বছৰেকৰ মূৰত 5000 টকা হৈ গৈ আৰু এই অনুষ্ঠানবিলাক যে আমি কৰিছোঁ 27 তাৰিখৰ পৰা আজি 29 তাৰিখলৈকে ইয়াত আমাৰ সদস্যসকলৰ লগতে যিসকল আমাৰ শিল্পী আছে সাংবাদিক বন্ধু আছে সকলোৱে আমি এই একাউণ্টত এটা সামান্য পইচা জমা দি গৈ থাকোঁ প্ৰতিদিনে দিনে আৰু শেষত গৈ সি এটা ডাঙৰ এমাউণ্ট হৈ গৈ আমি 14 টকাকে দিওঁ আমাৰখিনিয়ে যিখিনি কুসুম কৈলাশ আছোঁ মই আছোঁ বিপিন দা আছে বিচিত্ৰ আছে আমাৰ অৰূপ দিহিঙে আছে আমাৰ এই যিবিলাক এক্সিকিউটিভ মেম্বাৰ আছে আমি সকলোৱে 5000কে জমা কৰোঁ আৰু আমাৰ এই সদস্য সংখ্যা যদি 500ৰ পৰা গৈ 2000 বা 3000 হৈ গৈ তেতিয়া আমাৰ এই বছৰেকৰ মূৰত আমাৰ এই মাননীটো 500 বা 300 টকালৈ হ'ব আমাৰ এক্সিকিউটিভ মেম্বাৰবিলাক আৰু এই টকাৰে আমি যে অকল এই ফাংচন কৰোঁ বা সাংস্কৃতিক অনুষ্ঠানে কৰোঁ এনে নহয় আমি বিভিন্ন সময়ত গছপুলি ৰোপণ কৰি গৈ থাকোঁ বহু দুখীয়া ল'ৰাক সহায় কৰোঁ এনেধৰণে আমাৰ এই সংস্থাটো আগবাঢ়ি গৈছে আমি আশা ৰাখিছোঁ আপোনালোকেও আমাক সহযোগ কৰিব আমাৰ এই সংগঠনলৈ আগবাঢ়ি আহিব আৰু সেই উদ্দেশ্যে আমাৰ মুখ্য দুৱাৰ আমাৰ যিবিলাক জাপি আছে সেই জাপিবিলাকৰ কাষত আমি কিছুমান QR কোড থৈ দিছোঁ এই QR কোডটো মাৰিলে দেখিব সোণাৰু কৃষ্ণচূড়া বুলি আপোনালোকৰ মোবাইলত আহি যাব আপোনালোকেও আমাৰ সদস্য হ'ব পাৰে প্ৰতিদিনে যদি এটকাকৈ জমা কৰে তেতিয়া আপোনালোকেও আমাৰ সদস্য হ'ব পাৰে আৰু আপোনালোকৰ দৰে মহান ব্যক্তিসকলৰ গুণী জ্ঞানী লোকসকলৰ যদি আমি সদস্য আমাৰ এই সংগঠনটো সদস্য হয় অনাগত দিনত আমি অকল চৰাইদেউখনতে নহয় গোটেই অসমখন সোণাৰু হালধীয়া ৰঙেৰে সোণোৱালী কৰিব পাৰিম গতিকে আপোনালোকৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ আপোনালোকে যদি আন্তৰিকতাৰে শ্ৰদ্ধাৰে প্ৰকৃতিৰ প্ৰতি যদি এটা ভাল মনোভাৱ আছে স্নেহ আছে প্ৰীতি যদি আছে প্ৰকৃতিৰ সুৰক্ষাৰ প্ৰতি তেন্তে আমাক সহায় কৰিব পাৰে ধন্যবাদ জয় অসম
এইটো মদ বুলি খোৱা নাই দেই, দৰৱ বুলি এনেই টেষ্ট কৰি চাইছোঁ। এনেকৈ মোৰ সিমান মদ খোৱা অভ্যাস নাই, সেই দৰৱ বুলি খাই দিছোঁ আৰু এনেই টেষ্ট। লগতে মই সহায় সহযোগ কৰিছোঁ দেই, মই তই এগিলাচটা খাইছোঁ। ৱাৰ্ণিং দিয়াৰ পিছতো আকৌ মাৰিলে সেইটো ন' বল দি দিলে অলপ আছোঁ এনেকৈ ঘামু খোলা পোৱা